নমস্কাৰ, মই বাবলি সোণোৱাল। হোমেন সোণোৱালদেৱৰ সোণোৱাল কছাৰী কথিত ভাষাৰ ওপৰত ৰচিত এটি কবিতা মই পাঠ কৰিবলৈ ওলাইছোঁ। কিবা যদি ভুল ত্ৰুটি হয় ক্ষমা কৰি দিব। কবিতাৰ শিৰোনাম ৰঙা ফাগুন। তই সঁচাকে জানো না অমলা, ফাগুন হিনো ৰঙা ৰঙা ফাগুনৰ ৰিপ ৰিপ পচুৱা ঝাকে ডেকা মনটোক আমনি কৰি হিনো। কতা মোৰচোন এনেকুৱা একোৱে নহয়, কিহক জানো না, মোৰ যে এনেকুৱা নিজ বুলিব কণয়ে নাহে। সিও এজাত মই একোৱে নেজানো, আঘোণ না ফাগুন। তহক দেখিলে কিন্তু মোৰ মনটো কিবা হোৱা নিচিনা লাগি ক। তহক লগ পোৱাৰ পিছত কি বজানো ঘৰ মানুহখিনিকে লাজ লাজ লাগি। ৰঙা গাল দুখন চুই চালে গম গম লাগিছোন। সঁচাকি তই ৰঙা ফাগুন হপাই ন। একো নকোৱাকেচোন ইমান মধম মধম লাগি যায়, মনটো কিবা হঙা হঙা লাগিছোন। আমি গাঙৰ উজনি চুকত থ ঘৰটো। উজনি চুক বোলে আজিকালি ভুইকেইটা লুখু লুখু লাগি, বতাহতে উই যাং নিচিনা লাগি কিবা। সঁচাকি মোক কিবা এটা হচি না কিনো, মোক ৰঙা ফাগুনে পাচি হপায়। মই অফঙা বুলি গাঙক কন্নয়ে মোক লগ নিদি। অমলা তয়ে মোক বুজাই দিবিহিচোন, ৰঙা ফাগুন মানেনো কি। মই ৰৈ আছং দেই অমলা, তই আহবে বুলি। ইতি প্ৰেমধৰ অজলা।